মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমি এইখন পেপাৰ সলভ কৰি আছিলোঁ আৰু এইখন পেপাৰ আজি আমি 22 নম্বৰ পৰা আৰম্ভ কৰিম তো ইয়াতে জাষ্ট এনসাৰ কেইটা মই কৈ দিম তোমালোকক বুজোৱাটো অলৰেডি চেপ্টাৰ ওয়াইজ আমাৰ বুজুৱাই আছে সো 4-5টা চেপ্টাৰ অলৰেডি দিয়া হৈ গ'ল তো 22 নম্বৰ কুৱেশ্যনটো আমাৰ এনসাৰ কোনটো হ'ব তোমালোকে মনত ৰাখিবা এইটো হ'ব লাষ্টৰটো ঠিক আছে মই ইয়াতে লিখি দিছোঁ অসমীয়াটো ইংৰাজীটো তো এইটো তোমালোকে চাবা তাৰপিছত নেক্সট 23 নম্বৰৰ এনসাৰটো কি হ'ব তো তোমালোকে সকলোৱে জানা যে এইটো আমাৰ যেটো বি নম্বৰ আছে এইটো হ'ব ঠিক আছে তাৰপিছত নেক্সট তোমালোকে চোৱা নেক্সট আমাক কৈছে তোমালোকে জানাই নেক্সটটো কি হ'ব আমাক কমন ইউনিটটোৰ নাম সুধিছে সো হেইটো নাম কি হ'ব এইটো হ'ব ঠিক আছে আমাৰ এইটো 24 নম্বৰটো হৈ গ'ল তো এতিয়া আমাৰ 25 নম্বৰটো তোমালোকে চোৱা সো আমাক কি কৈছে এই যেটো অণু আছে এই অণুটোৰ গঠনটো কেনেকুৱা হ'ব বুলি সুধিছে তো তোমালোকে সকলোৱে জানা এইটো হ'ব লাষ্টৰটো এইটো তোমালোকে চোৱা আমাক কৈছে যে ইয়াতে কোনটোৱে তাৰমানে অষ্টক নীতিটো মানি চলে বুলি কৈছে হা মানি চলে তো এতিয়া তোমালোকে চোৱা ইয়াতে যেটো সেন্ট্ৰেল এটম আছে তাৰ চাৰিওফালে ইলেক্ট্ৰন কিমান আছে 6 দুগুণ 12টা আছে ইয়াতে কিমান আছে চাৰিওফালে সেন্ট্ৰেল এটমটোৰ চাৰিওফালে তোমালোকৰ ইলেক্ট্ৰন তোমাৰ 10টা আছে 5 দুগুণ 10 আৰু ইয়াতে কিমান 7 দুগুণ 14টা কিন্তু ইয়াতে তোমালোকে চোৱা এইটো তোমালোকে চোৱা ইয়াতে তোমালোকে কি পাবা যে সেন্ট্ৰেল এটমটোৰ চাৰিওফালে যোজক ফলত 8টা ইলেক্ট্ৰন তোমালোকৰ পাবা তো সেই কাৰণে ইয়াৰে আনসাৰ হ'ব কোনটো C2 হ'ব তোমাৰ ৰাখিবা তাৰপিছত 27ৰ আনসাৰটো মই ইয়াতে দিয়াই আছে তো এলে কি বুজাই হেতু দিয়াই আছে ইয়াতে এইটো হ'ব হা এইটো হ'ব ইয়াৰে আনসাৰ তো তোমালোকে মনত ৰাখিবা